নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া দেখিছেনে মই ধূপ পিঠা বনাই আছোঁ আৰু কিয় বনাইছোঁ আপোনালোকক কৈ আছোঁ। অহা কাইলৈ মানে আজি হৈছে আপোনাৰ 21 এপ্ৰিল 20 এপ্ৰিল আৰু 21 এপ্ৰিলত আছে মোৰ পিঠা প্ৰতিযোগিতা দিম বুলি ভাবিছোঁ। আমাৰ ওচৰৰ আঞ্চলিক কলা মঞ্চতে পাতিছে, আত্মসহায়ক গোটসমূহৰ মাজত পাতিছে, কিন্তু মই তেনেকৈ নাই বাবে ছিংগুলকৈ দিম বুলি ভাবিছোঁ। কি হয় নাজানো, তাৰ বাবে প্ৰস্তুতি চলাই আছোঁ। এবাৰো আগতে দি পোৱা নাই কাৰণে, আৰু এয়া হঠাতে যাব লগা হ'ল টাউনলৈ আৰু আহি পালোঁ ক'ত দেখা পাইছে, সেইদিনা যে আপোনালোকক দেখাইছিলোঁ সাতভনী কল্পতৰু চিল্ক হাউচ, তাতে আহিলোঁ। এযোৰ পাটৰ কাপোৰ ল'ব লগা আছিলে, দাদাই ল'ব মানে লগ ধৰিলে, তাতে আহিব লগা হ'ল। মোৰো অলপ কাম আছিল টাউনত, সেইবাবে আহিলোঁ। আৰু ইমান ধুনীয়া লাগিছে এই কাপোৰযোৰ, দেখিছেনে পিচ কালাৰত, মানে পিচ কালাৰো নহয় কিন্তু ঠিক বহুত ধুনীয়া লাগিছে কালাৰটো। আৰু এযোৰ লোৱা নহ'ল বাৰু, দামে দৰে নিমিলিলে, বেলেগ এযোৰ ল'লোঁ। আৰু এয়া বৰষুণ আহি গ'লোঁ, তাৰ পৰা ভণ্টিয়ে মই ৰৈ আছোঁ ৰাস্তাত। আৰু সেইদিনা ঘৰ আহি পাওঁতে মানে আপোনাৰ টাউনৰ পৰা 3 ঘণ্টাৰ ওপৰত লাগিছে, ইমানেই ৰ'ব লগা হৈছে, ইমানেই বৰষুণ দিছিল। পৰহিৰ কথা কৈছোঁ মই, ভিডিঅ'টো মই 20 এপ্ৰিলৰ কথা কৈছোঁ। আৰু আহি পাই বৰষুণত তিতি তিতি আহিলোঁ, আহি পাই আকৌ পিঠা বনোৱা প্ৰস্তুতিত চলাই আছোঁ, বনাই আছোঁ। নাজানো কিমানবিধ বনাব পাৰোঁ, মা পাপা চবেই হেল্প কৰিছে বাৰু, ভণ্টিহঁতে। এয়া অলপমান বনাই হৈছে আৰু এয়া মায়ে পিহনাত ভীমকল পিচি আছে কলপিঠা বনাবৰ কাৰণে। আৰু এইবোৰ মই চব খেলি মেলি লগাই থৈছোঁ, মানে পিঠা বনাই আছোঁ ভাগৰ লাগি গৈছে, ইমানেই বনাইছোঁ। কি হয় নাজানো, কষ্টৰ ফল মিঠা হয় নে তিতা হয়। আৰু বহুত বনাব লগাও আছে। আৰু এয়া হৈছে নেক্সট ডে মৰ্ণিং। পিঠা মানে সেইদিনা আপোনাৰ 11:30 মানলৈকে বনাইছোঁ। আৰু আজি হৈছে 21 তাৰিখ, আজি পিঠা প্ৰতিযোগিতা আছে। তো ইমানখিনি বনালোঁ আৰু চিনাকি কৰি লোৱা আহোঁচোন, ভণ্টিয়ে চিনাকি কৰি দিব আপোনালোকক। এয়া মুহুৰা পিঠা, চিলিম পিঠা, তাৰপিছত এইটো হ'ল বগা তিলৰ পিঠা, আৰু ইয়াত আছে কলপিঠা, আৰু এতিয়া বৰধূপ পিঠা, আৰু এয়া লুথুৰি পিঠা, এয়া পাতি চেপ্তা, আৰু এইটো হ'ল চন্দ্ৰকলা পিঠা, এয়া খোলাত দিয়া পিঠা গুড় আৰু তিলৰ, আৰু এয়া হৈছে খোলাত দিয়াই পিঠা কিন্তু ইয়াত দিয়া হৈছে নাৰিকল আৰু চেনি, আৰু এয়া পানী পিঠা, আৰু এইটো হৈছে কৰ্দৈ পিঠা। এইটো চাগে আপোনালোকে বহুতে নায়েই দেখা, চাওক এইটো কৰ্দৈটো লিখীয়া দেখিবলৈ, সেইকাৰণে ইয়াৰ নামটো কৰ্দৈ পিঠা। আৰু এইটো হৈছে ভাপত দিয়া পিঠা। তাৰপিছত এইটো আকৌ দেখিছেনে, কাঁচিখনৰ লেখীয়া পিঠা। এইটো আমাৰ মায়ে নিজে নাম দি বনাইছে, চেফটো দি কৈছে আমাক কাঁচি পিঠা বুলি। এইটো অলপ বেয়া হৈ গ'ল, এইটো উতৰাই দিছোঁ। আৰু এয়া আঙুলি পিঠা, আৰু বায়ে বনাই আছে, এয়া আপোনালোকক দেখুৱাইছোঁ এতিয়া কি কি বনালে। আৰু এয়া কলপাতবোৰ লেৰেলাই পেলাই লোৱা হৈছে যাতে ফাটি নাযায়। ইয়াত মানে ভালকৈ সজাই দিব লাগিব তাত গৈ পেলাই। এয়া আৰু বনাই আছে কিবা, কি বনাইছ বা? জোন পিঠা বনাই আছোঁ এতিয়া তাই বনাই আছে জোন পিঠা। দেখুৱাম বাৰু পিছত আপোনালোকক, বনাই কমপ্লিট হৈ লওক। আৰু চচ পিঠা বনাবলৈ লাইনটোৱে নাইকিয়া হৈ গ'ল, এয়া মায়ে পানী আনিছে। ঠিক আছে তেতিয়াহ'লে। এতিয়া বাজি আছে 11টা, আমি ওলাইছোঁ, দেৰিয়ে হৈ গৈছে বহুত, বনাওঁতে মেলোতে বহুত দেৰি হ'ল। এইফালে ভণ্টি, কেনেকুৱা লাগিছে জনাব দেই, তাত গৈ দেখামগৈ। আৰু আমি আহি পালোঁ, এয়া দেখা পাইছে বন্তি প্ৰজ্বলন কৰিব লৈছে। আৰু এইখিনি কৰি লওঁ, পাছৰ কাৰ্যসূচীখিনি আপোনালোকক দেখাই আছোঁ। আৰু এয়া প্ৰতিযোগিতাৰ বাবে আমিও আগবাঢ়িছোঁ, মানে মোক ইহঁতি হেল্প কৰি দিছে, বাহঁতে আৰু ভণ্টিয়ে। গোটেইখিনি সজাওঁতে বহুত টাইম লাগিছে, গোটেইকৈ মই যিহেতু অকলশৰীয়াকৈ দিম সেইকাৰণে সকলোৱে হেল্প কৰি দিছে, ভাল লাগিলে, সকলোকে ধন্যবাদ, ইয়াতে ধন্যবাদ জনাইছোঁ। আৰু কি হয় নাজানো, এইখিনি চব সজাই লওঁ, তাৰপাছত প্ৰতিযোগিতাত কি হয় দেখা যাব। আৰু কিবা কুৱেশ্যন কৰে, ভয়ো লাগি আছে। এইখিনি কেনেকুৱা লাগিছে জনাব হা, সজাই কৰি হৈ গ'ল কমপ্লিট।
এয়া বিচাৰকসকলে মোক সুধি আছিলে কিমানখিনি ইনগ্ৰেডিয়েণ্টছ লাগিছে আৰু কিমানবিধ পিঠা আছে। আৰু এটা কথা গম পালোঁ যে ইয়াতে কোনো যদি ফুড কালাৰ ব্যৱহাৰ কৰোঁ বুলি ভাবে মানে পিঠা প্ৰতিযোগিতাসমূহত তেতিয়াহ'লে নকৰিব। মই ফুড কালাৰ ব্যৱহাৰ কৰিছিলোঁ ইডলিটোত, আৰু সেইটো কথা মোক কৈছিলে ফুড কালাৰ ব্যৱহাৰ কৰিব নালাগে। যদি ঘৰুৱা কিবা কালাৰে তেনেকৈ কালাৰ কৰিছে এইটো বেলেগ কথা, কিন্তু এনেকৈ ফুড কালাৰ ব্যৱহাৰ নকৰিব পৰাপক্ষত। মই সেইটো কৰিছিলোঁ, মোৰ ভুল হ'ল। আৰু বাকীখিনি আপোনালোকে শুনকচোন কি ক'লে। এয়া ময়না টেবুলখনত চাই আছে কি কি পিঠা আছে, আনকমন কি পিঠা আছে মানে সেইখিনি চাই আছে। আৰু চাওকচোন আপোনালোকক কি কি আনিছোঁ মই। এইটো বনালে প্ৰথম মইহে বনালে হেল্প কৰিছোঁ, মই বনালে হেল্প কৰিছিলোঁ। নেখাই মই সেইকাৰণে নাহোঁ বুলি কওঁ, নাহোঁ বুলি কওঁ নি পিঠা প্ৰতিযোগিতা ইতিমধ্যে সমাপ্ত হৈ গৈছে, আৰু এয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। সৰু সৰু কণ কণ মইনাহঁতে নৃত্য প্ৰদৰ্শন কৰিছে, খুবেই ভাল লাগিছিল চাই। আৰু ইফালে মোৰ এটা ভয় সোমাই আছে, মানে কি হয় বা কি নহয় এনেকুৱা টাইপ লাগি আছে। কাৰণে মানে মই চাইছোঁ যদিও মোৰ বুকুখন মানে ঢাপঢাপাই আছে, নাজানো কিয় কৰিছিলে এনেকুৱা। আৰু প্ৰথমবাৰ যিহেতু কেনেকুৱা বা হৈছে, আৰু টেষ্ট কৰি চোৱা হ'লে ভাল আছিল, কিন্তু টেষ্ট কৰি নাচালে যিহেতু অলপমান ভয়ো লাগি আছিল। আৰু এইফালে ঢোল বজাইছে, শুনকচোন ইমান সুন্দৰভাৱে বজাইছে। আৰু এখেতকতো চিনি পাইছে, মোৰ লগতে থাকে সদায়। এয়া আমাৰ তজুৰ নৃত্য প্ৰদৰ্শন, ইমান ধুনীয়াকৈ নাচিছে, ভয়ো কৰা নাই ফাৰ্ষ্ট যদিও। দুবাৰমান অৱশ্যে নাচিছে। তাৰ নৃত্যটো চাওঁ আহক অলপমান।
এতিয়া একদম মই যিটো মানে অপেক্ষা কৰি আছিলোঁ সেইটো সময় আহি গৈছে, মানে ফলাফল ঘোষণা কৰিব লৈছে পিঠা প্ৰতিযোগিতাৰ। কি হৈছে নাজানো, আহকচোন আপোনালোকেও শুনক, কি বা পালোঁ কি নাপালোঁ নাজানো। আৰু বেছিয়ে মানে সেইটো সময়ত বহুত বেছিয়ে ভয় লাগিছিলে। আহকচোন শুনো। উদগনি পত্ৰ লাভ কৰা সৰস্বতী আত্মসহায়ক গোট সদস্যসকলক আমি আগবাঢ়ি আহিবলৈ বিচাৰিছোঁ। আপোনালোকে সলনি কৰিব। সৰস্বতী আত্মসহায়ক গোট সকলোকে উৎসাহ জনাই এটি আত্মসহায়ক তেওঁলোকক উৎসাহ জনাবলৈ বিচাৰিছোঁ। তাৰ পাছতে দ্বিতীয়টো উদগনি পত্ৰ লাভ কৰা প্ৰতিমা আত্মসহায়ক গোট সদস্যসকলে আগবাঢ়ি আহক। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ দ্বিতীয় স্থান লাভ কৰা জ্যোতিষ্মা আত্মসহায়ক গোট। জ্যোতিষ্মা আত্মসহায়ক গোটৰ সদস্যসকলক আগবাঢ়ি আহিবলৈ জনাইছোঁ। পলম নকৰিব, জ্যোতিষ্মা আত্মসহায়ক গোটৰ সদস্যসকলক আগবাঢ়ি আহিবলৈ জনাইছোঁ। এয়া জ্যোতিষ্মা আত্মসহায়ক গোটৰ সদস্যসকল। সকলোকে উৎসাহ জনাই জনাবলৈ বিচাৰিছোঁ। অৱশেষত ৰাইজ মই ছেকেণ্ড পুৰস্কাৰটো পাবলৈ সক্ষম হ'লোঁ। ভালেই লাগিছে, মনটো খুবেই ভাল লাগিছে। যিহেতু প্ৰথমবাৰ এনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই পিঠা প্ৰতিযোগিতাত ছেকেণ্ড পুৰস্কাৰ পাইছোঁ, আৰু অকলশৰে ইমানখিনি পিঠা বনোৱাটো সম্ভৱো নহয়। 20 বিধ পিঠা বনাইছিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।